নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। মাৰ্চ মাহত 18 দিনলৈ কিয় বন্ধ থাকিব বেংক? ফাকুৱাৰ আনন্দৰ মাজতে আপোনাৰ বেংক একাউণ্ট খালী হোৱাৰ এবাৰ নতুন জাল। ভাৰতত নিৰ্মাণ হ'ব বুৰ্জ খালিফা। জাগিৰোডত মুখ্যমন্ত্ৰীৰ জেচিবি হুংকাৰ, আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। পশ্চিম এছিয়াত এতিয়া যুদ্ধৰ দাবানল, বিশ্বজুৰি হ'ব নেকি তেলৰ নাটনি? চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2 মাৰ্চ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। পশ্চিম এছিয়াত যুদ্ধৰ কঁপনি, ভাৰতৰ বাবে এক অগ্নি পৰীক্ষা। আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা শেহতীয়া আক্ৰমণে পশ্চিম এছিয়াক এক ভয়াৱহ সংকটৰ দিশলৈ ঠেলি দিছে। ইৰাণৰ ধৰ্মীয় নেতা খামনেইৰ মৃত্যু আৰু তাৰ পাছত ইৰাণৰ প্ৰতিশোধমূলক পদক্ষেপসমূহে সমগ্ৰ অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিয়ে ভাৰতক এক জটিল কৌশলগত প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে। ভাৰতৰ বাবে ই কেৱল এটা কূটনৈতিক ইছ্যু নহয়, বৰঞ্চ দেশৰ শক্তি সুৰক্ষা আৰু আৰ্থিক স্থিৰতাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ বিষয়। পশ্চিম এছিয়াত বাস কৰা প্ৰায় 90 লাখ ভাৰতীয়ৰ সুৰক্ষা এতিয়া নতুন দিল্লীৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। ইয়াৰ উপৰিও হৰমুজ জলদ্বীপৰ দৰে গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথত ব্যাঘাত জন্মিলে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ পোনপটীয়া প্ৰভাৱ ভাৰতীয় অৰ্থনীতিত পৰিব পাৰে। ইফালে ইজৰাইলৰ সৈতে থকা প্ৰতিৰক্ষা সম্পৰ্ক আৰু ইৰাণৰ চাবাহাৰ বন্দৰত থকা বিনিয়োগ, এই দুই বিপৰীত মেৰুৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো ভাৰতৰ বৈদেশিক নীতিৰ বাবে এতিয়া এক কঠিন পৰীক্ষা হিচাপে বিবেচিত হৈছে। এতিয়া এইটো আমি পৰৱৰ্তী খবৰটোলৈ। মাৰ্চ মাহত 18 দিন বন্ধ থাকিব বেংক, 12 দিন বন্ধ থাকিব শ্বেয়াৰ বজাৰ। 2026 চনৰ মাৰ্চ মাহত সমগ্ৰ দেশজুৰি বেংকিং সেৱা আৰু শ্বেয়াৰ বজাৰত দীঘলীয়া বিৰতি দেখিবলৈ পোৱা যাব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেলেণ্ডাৰ অনুসৰি দেওবাৰ আৰু দ্বিতীয় চতুৰ্থ শনিবাৰৰ উপৰিও বিভিন্ন ৰাজ্যিক উৎসৱৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত 18 দিন বেংকসমূহ বন্ধ থাকিব। বিশেষকৈ 3 মাৰ্চত দেশৰ অধিকাংশ ৰাজ্যতে বেংক বন্ধ থাকিব। অৱশ্যে বেংকৰ কাম কাজ বন্ধ থাকিলেও অনলাইন বেংকিং বা এটিএম সেৱাসমূহ গ্ৰাহকৰ বাবে সক্ৰিয় হৈ থাকিব। আনহাতে ভাৰতীয় শ্বেয়াৰ বজাৰো মাৰ্চ মাহত মুঠ 12 দিনৰ বাবে বন্ধ থাকিব। সপ্তাহৰ 9 দিনীয়া বন্ধৰ উপৰিও 3 মাৰ্চত হোলী, 26 মাৰ্চত শ্ৰীৰাম নৱমী আৰু 31 মাৰ্চত শ্ৰী মহাবীৰ জয়ন্তীৰ বাবে বজাৰত কোনো লেনদেন নহ'ব। গতিকে বিনিয়োগকাৰী আৰু গ্ৰাহকসকলে নিজৰ আৰ্থিক পৰিকল্পনাসমূহৰ এই ছুটি তালিকা অনুসৰি আগতীয়াকৈ কৰি ল'বলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। এতিয়া এইটো আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ পূব ভাৰতক সাগৰৰ সৈতে সংযোগ কৰিব জাপানে। বৈদেশিক উপমন্ত্ৰী হুৰি ইয়াও। জাপান চৰকাৰে উত্তৰ পূব ভাৰতক বংগোপসাগৰ আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰাৰ এক অভিলাষী পৰিকল্পনা ঘোষণা কৰিছে। শুকুৰবাৰে শ্বিলঙত অনুষ্ঠিত এক বৈদেশিক নীতি সন্মিলনত জাপানৰ বৈদেশিক উপমন্ত্ৰী হুৰি ইৰাওৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে উত্তৰ পূব ভাৰতৰ ভৌগোলিকভাৱে দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰ আৰু ই সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ এক শক্তিশালী ইঞ্জিন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জাপানৰ নতুন প্ৰধানমন্ত্ৰী চানায়ে টাকাচিৰ নেতৃত্বত টকিঅ'ই উত্তৰ পূবত ইণ্ডাষ্ট্ৰিয়েল ভেলু চেইন গঢ়ি তোলাৰ লগতে অৰ্থনৈতিক নিৰাপত্তা, ছেমিকণ্ডাক্টৰ আৰু স্বচ্ছ শক্তিৰ দৰে খণ্ডত ব্যক্তিগত খণ্ডৰ সহযোগিতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই সংযোগ ব্যৱস্থাই কেৱল যাতায়াত সহজ কৰাই নহয়, বৰঞ্চ নেপাল, ভূটান আৰু বাংলাদেশৰ দৰে চুবুৰীয়া দেশসমূহকো সামৰি এক বিশাল অৰ্থনৈতিক বলয় সৃষ্টি কৰিব। ইয়াৰ উপৰিও উত্তৰ পূব ভাৰতৰ পৰা সাগৰীয় পথলৈ বাণিজ্যৰ নতুন দুৱাৰ মুকলি কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিধানসভা নিৰ্বাচনৰ ৰণদংকা, কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ বিৰোধী কংগ্ৰেছ দলে শাসনাধিষ্ঠ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইংগিত দিয়া অনুসৰি দলটোৱে প্ৰায় 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী 25খন আসন মিত্ৰ দলসমূহক এৰি দিব। ইতিমধ্যে প্ৰায় 40টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে, যিখন 7 মাৰ্চত দিল্লীত হ'বলগীয়া স্ক্ৰিনিং কমিটিৰ বৈঠকৰ পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে। এইবাৰৰ নিৰ্বাচনত আটাইতকৈ চৰ্চিত বিষয়টো হ'ল যে গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব। উজনিত বিজেপিৰ দুৰ্গ ভংগ কৰিবলৈ তেওঁ যোৰহাট সমষ্টিৰ পৰাই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত আৰু পৱন সিং ঘাটৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটৰক চাবুৱা লাহোৱাল সমষ্টিত প্ৰক্ষেপ কৰাৰ চৰ্চা চলিছে। মিত্ৰ দলসমূহৰ ভিতৰত অসম জাতীয় পৰিষদক 6খন আৰু অখিল গগৈৰ ৰাইজৰ দলক 6খন আসন এৰি দিয়াৰ বাবে কংগ্ৰেছে প্ৰাৰম্ভিক সন্মতি জনাইছে। অৱশ্যে কেইটামান সমষ্টিক লৈ এতিয়াও মিত্ৰজোঁটৰ ভিতৰত আলোচনা অব্যাহত আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জেচিবি হ'ব খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতীক, জাগিৰোডত মুখ্যমন্ত্ৰীৰ হুংকাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই দেওবাৰে জাগিৰোডত এক অভূতপূৰ্ব জোৱাৰৰ সৃষ্টি কৰে। জাগিৰোডৰ ঐতিহাসিক দেওশাল মন্দিৰত সেৱা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি প্ৰদৰ্শন কৰে। যাত্ৰাৰ সময়ত জেচিবিৰ প্ৰতীকী ব্যৱহাৰৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে এয়া ভূমি পুনৰুদ্ধাৰৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ চিন।
তেওঁ ঘোষণা কৰে যে ইতিমধ্যে চৰকাৰে 1.5 লাখ বিঘা ভূমি মুক্ত কৰিছে আৰু নিৰ্বাচনৰ পিছত অতিৰিক্ত 5 লাখ বিঘা ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব। বনাঞ্চল আৰু জনজাতীয় বেল্টসমূহৰ খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰিবলৈ চৰকাৰে কোনো আপোচ নকৰে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। এই যাত্ৰাই কেৱল নিৰ্বাচনী প্ৰচাৰ নহয়, বৰঞ্চ জনসাধাৰণৰ সৈতে পোনপটীয়া সংযোগ স্থাপনৰ এক বলিষ্ঠ মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্ব দৰবাৰত অসমীয়া ছবিৰ জয়যাত্ৰা, আমেৰিকাত বিশেষ সন্মান লাভ মই এটি নিশাচৰৰ। অসমীয়া ছবি জগতৰ বাবে এক গৌৰৱোজ্জ্বল খবৰ। ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিদ্যুৎ কটকীৰ শেহতীয়া ছবি মই এটি নিশাচৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মানীয় একুলেট গ্ল'বেল ফিল্ম কম্পিটিশ্যনত এৱাৰ্ড অফ এক্সেলেন্স স্পেচিয়েল মেনশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ এক সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনে কাৰিকৰী নিপুণতা আৰু শৈল্পিক উৎকৰ্ষতাৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ 10খন ছবিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হয়। এজন চতুৰ গাঁৱলীয়া চোৰ কদুৱাৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনে অসমৰ সামাজিক আৰু ৰাজনৈতিক পটভূমিক অত্যন্ত মৰ্মস্পৰ্শী হিচাপে উপস্থাপন কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা গুণমণি বৰুৱাই। আমেৰিকাৰ কোভেলাইট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026লৈ নিৰ্বাচিত হোৱা এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। পৰিচালক বিদ্যুৎ কটকীয়ে আশা প্ৰকাশ কৰিছে যে আগন্তুক কেইমাহমানৰ ভিতৰতে অসমত ব্যৱসায়িকভাৱে মুক্তি লাভ কৰিবলগীয়া এই ছবিখনক ৰাজ্যৰ দৰ্শকেও একেদৰে আদৰি ল'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চাহ শ্ৰমিকৰ মজুৰি 30 টকা বৃদ্ধি, চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা চাহ সংগঠনৰ। অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এই বৃদ্ধিৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাত মজুৰি 280 টকা আৰু বৰাক উপত্যকাত 258 টকা হ'বগৈ। চৰকাৰে ইয়াক এক অন্তৰ্বৰ্তীকালীন ব্যৱস্থা বুলি অভিহিত কৰিছে, যদিও চাহ জনজাতীয় সংগঠনসমূহে এই বৃদ্ধিক একেবাৰে অপৰ্যাপ্ত আৰু শ্ৰমিক বিৰোধী বুলি আখ্যা দিছে। আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী যুৱ ছাত্ৰ সন্থাই এই বৃদ্ধিক চৰকাৰৰ প্ৰতাৰণা বুলি অভিহিত কৰে। তেওঁলোকৰ মতে বৰ্তমানৰ চৰা বজাৰৰ দিনত শ্ৰমিক এগৰাকীয়ে মৰ্যাদাৰে জীয়াই থাকিবলৈ অন্ততঃ 500ৰ পৰা 551 টকা মজুৰিৰ প্ৰয়োজন। সংগঠনসমূহে সোঁৱৰাই দিছে যে বিজেপিয়ে 2026 চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত মজুৰি 351 টকা কৰাৰ কথা কৈছিল, যিটো আজিও পূৰণ হোৱা নাই। চৰকাৰৰ এই নামমাত্ৰ বৃদ্ধিয়ে শ্ৰমিকসকলক অপমান কৰিছে বুলি মন্তব্য কৰি সংগঠনসমূহে হুংকাৰ দিছে যে যদিহে মজুৰি পুনৰ বিবেচনা কৰি 500 টকা কৰা নহয় তেন্তে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মাজুলীৰ জীয়ৰীৰ যাদু, অষ্ট্ৰেলিয়া ভূটানলৈ ৰপ্তানি হৈছে জুৰিমণিৰ মুখা। মাজুলী মুখাশিল্পৰ জগতত এক নতুন ইতিহাস ৰচনা কৰিছে এগৰাকী অদম্য সাহসী মহিলা জুৰিমণি কলিতাই। এসময়ত মুখাশিল্প কেৱল পুৰুষৰ কাম বুলি কৰা সামাজিক সমালোচনা আৰু প্ৰত্যাহ্বানক নেওচি জুৰিমণি আজি স্বাৱলম্বনৰ এক উজ্জ্বল নিদৰ্শন হৈ পৰিছে। 2020 চনত পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ তত্বাৱধানত এই শিক্ষা গ্ৰহণ কৰা জুৰিমণিৰ হাতৰ পৰশত প্ৰাণ পাই উঠা গৰুড়, হনুমান আৰু ৰাক্ষস আদিৰ মুখাই এতিয়া কেৱল অসমতে নহয় বৰঞ্চ সুদূৰ অষ্ট্ৰেলিয়া আৰু ভূটানৰ দৰে বিদেশৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। স্বামী আৰু পৰিয়ালৰ সম্পূৰ্ণ সহযোগিতাত জুৰিমণিয়ে এই শিল্পক পেচা হিচাপে গ্ৰহণ কৰি নিজৰ লগতে আন 30 গৰাকী মহিলাকো প্ৰশিক্ষণ দি স্বাৱলম্বী কৰি তুলিছে। মাজুলীৰ মুখাশিল্পই শেহতীয়াকৈ GI টেগ লাভ কৰাৰ পিছত তেওঁৰ মুখাৰ চাহিদা দুগুণে বৃদ্ধি পায়। ভৱিষ্যতে চৰকাৰৰ সহযোগত এটি মুখা সংগ্ৰহালয় স্থাপনৰ সপোন দেখা জুৰিমণি কলিতাই আজিৰ যুৱ প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস। তেওঁ প্ৰমাণ কৰি দিছে যে দৃঢ় ইচ্ছাশক্তি থাকিলে যিকোনো বাধাক অতিক্ৰম কৰি বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিব পাৰি। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। খামনেৰ মৃত্যুত অগ্নিগৰ্ভ পৰিস্থিতি, কৰাচীত আমেৰিকাৰ দূতাবাসত আক্ৰমণ, নিহত 12। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেৰ মৃত্যুৰ খবৰে সমগ্ৰ মধ্যপ্ৰাচ্যৰ লগতে দক্ষিণ এছিয়াতো তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দেওবাৰে পাকিস্তানৰ কৰাচীত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত এক ক্ষুব্ধ জনতাই চলোৱা আক্ৰমণত 12জন লোকৰ মৃত্যু হোৱাৰ লগতে UAE আৰু কুৱেইটতো ক্ৰমে 58 আৰু 32জন লোক আহত হৈছে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে বিশ্বৰ আগশাৰীৰ জাহাজ কোম্পানী মাৰ্চে হৰমুজ জলদ্বীপৰ যাতায়াত সাময়িকভাৱে স্থগিত ৰাখিছে আৰু বহু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও বাতিল কৰা হৈছে। এই উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ শিক্ষা খণ্ডতো পৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে মধ্যপ্ৰাচ্যৰ দেশসমূহ যেনে ইৰাণ, কুৱেইট, কাটাৰ, UAE আৰু চৌদি আৰবত 2 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া 10ম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষাসমূহ স্থগিত ৰাখিছে। ইফালে ভাৰততো ইয়াৰ প্ৰতিক্ৰিয়া দেখা গৈছে। দিল্লীৰ যন্তৰ মন্তৰত অল ইণ্ডিয়া চিয়া কাউন্সিলৰ সদস্যসকল একত্ৰিত হৈ খামনেৰ মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। ইজৰাইলৰ জেৰুজালেমত ইৰাণৰ মিছাইল আক্ৰমণে পৰিস্থিতি অধিক জটিল কৰি তোলাৰ সময়তে সমগ্ৰ বিশ্ব এতিয়া চকু ৰাখিছে এই সংঘাতৰ পৰৱৰ্তী গতিবিধিৰ ওপৰত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মৃত্যুৰ পূৰ্বে অন্তিম ইচ্ছা পূৰণ, এম্বুলেন্সত শুই প্ৰাণৰ শিল্পীৰ শেষ শয়নস্থলী চালে কৰ্কট ৰোগী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কেৱল এজন শিল্পীয়ে নহয় বৰঞ্চ লাখ লাখ লোকৰ বাবে তেওঁ এক আৱেগ, তাৰেই এক হৃদয় বিদাৰক নিদৰ্শন দেখিবলৈ পোৱা গ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰত। কৰ্কট ৰোগৰ অন্তিম পৰ্যায়ত যুঁজি থকা এজন ব্যক্তিয়ে বহুদিন ধৰি তেওঁৰ প্ৰিয় শিল্পীজনৰ শেষ শয়নস্থলী দৰ্শন কৰাৰ হেঁপাহ পুহি ৰাখিছিল।
খোজ কাঢ়িব নোৱাৰা অৱস্থাতো নিজৰ অদম্য ইচ্ছাশক্তি আৰু পৰিয়ালৰ সহযোগত দেওবাৰে তেওঁ এম্বুলেন্সেৰে জুবিন ক্ষেত্ৰত উপস্থিত হয়। ৰোগে জৰ্জৰিত কৰা দেহটোৰে এম্বুলেন্সৰ ভিতৰতে শুই থকা অৱস্থাতে তেওঁ শিল্পীজনৰ স্মৃতি বিজড়িত স্থানসমূহ দৰ্শন কৰি এক মৰ্মস্পৰ্শী সপোন পূৰণ কৰে। ৰোগীগৰাকীৰ আত্মীয় জনোৱামতে এয়া আছিল তেওঁৰ অন্তিম ইচ্ছা। জুবিন গাৰ্গৰ প্ৰতি থকা নিভাঁজ শ্ৰদ্ধা আৰু মৰমে জুবিন ক্ষেত্ৰত উপস্থিত থকা প্ৰতিগৰাকী লোকৰ চকু সেমেকাই তোলে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গ বহুজনৰ বাবে জীয়াই থকাৰ প্ৰেৰণা আৰু এক গভীৰ আত্মিক টান। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ নিজাকৈ বুৰ্জ খালিফা, হাৰিয়ানাত নিৰ্মাণ হ'ব দেশৰ আটাইতকৈ ওখ অট্টালিকা। বিশ্বৰ সৰ্বোচ্চ অট্টালিকা ডুবাইৰ বুৰ্জ খালিফাক প্ৰত্যাহ্বান জনাবলৈ ভাৰতে চলাইছে এক বিশাল প্ৰস্তুতি। হাৰিয়ানা চৰকাৰে গুৰুগ্ৰামৰ সমীপৰ দ্বাৰকা এক্সপ্ৰেছৱেত নিৰ্মাণ কৰিবলৈ ওলাইছে দেশৰ আটাইতকৈ ওখ অট্টালিকাটো। এই ঐতিহাসিক প্ৰকল্পটো চৰকাৰৰ অভিলাষী গ্ল'বেল চিটি আঁচনিৰ এক অবিচ্ছেদ্য অংশ হ'ব। বৰ্তমানৰ মুম্বাইত থকা ভাৰতৰ আটাইতকৈ ওখ ভৱন পেলেচ ৰয়েলতকৈও এই প্ৰস্তাৱিত অট্টালিকাটো বহুখিনি ওখ হ'ব বুলি জানিব পৰা গৈছে। প্ৰায় 10 লাখ কোটি টকাৰ বিশাল বাজেটৰ এই গ্ল'বেল চিটি প্ৰকল্পটো 1000 একৰ ভূমিত ব্যাপি থাকিব। ইয়াত বিশ্বমানৰ কৰ্পোৰেট কাৰ্যালয়, বিলাসী হোটেল আৰু পৰ্যবেক্ষণ ডেক আদিৰ সুবিধা থাকিব। হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী ৰাও নৰবীৰ সিঙে জনোৱা মতে এই প্ৰকল্পই ভাৰতৰ আকাশচুম্বী অট্টালিকাৰ শৈলীক ছিংগাপুৰ, ডুবাই আৰু ইউৰোপৰ প্ৰধান চহৰসমূহৰ সৈতে একেটা শাৰীতে থিয় কৰাব। কেৱল অট্টালিকাই নহয়, এই সংহত নগৰখনত অত্যাধুনিক লাইট ৰেপিড ট্ৰেনজিট আৰু বৈদ্যুতিক বাছৰ দৰে যাতায়াতৰ সুব্যৱস্থাও অন্তৰ্ভুক্ত হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সাৱধান, ফাকুৱাৰ আনন্দৰ মাজতে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। ফাকুৱা বা হোলীৰ ৰং আনন্দৰ মাজতে এতিয়া সক্ৰিয় হৈ উঠিছে চাইবাৰ অপৰাধীৰ দল। উৎসৱৰ সুযোগ লৈ প্ৰবঞ্চকসকলে হেপী হোলীৰ শুভেচ্ছা বা উপহাৰৰ নামত বিভিন্ন ধৰণৰ ডিজিটেল জাল পেলাইছে। বিশেষকৈ QR কোড আৰু আকৰ্ষণীয় GIF ইমেজৰ জৰিয়তে মানুহক ঠগোৱাৰ নতুন কৌশল, যাক কিউজিং বুলি কোৱা হয়, এতিয়া তীব্ৰতৰ হৈ উঠিছে। কোনো অচিনাকি লোকে কিবা উপহাৰ বা কেছবেক পোৱাৰ নামত যদি আপোনাক QR কোড স্কেন কৰিবলৈ কয়, তেন্তে সাৱধান হওক। মনত ৰাখিব, QR কোড কেৱল পইচা পঠিয়াবলৈহে ব্যৱহাৰ কৰা হয়, গ্ৰহণ কৰিবলৈ নহয়। ইয়াৰ উপৰিও হোৱাটছএপত অহা ৰঙীন শুভেচ্ছা বা ৰেহাই মূল্যৰ লিংকসমূহে আপোনাৰ মোবাইলত মালৱেৰ ইনষ্টল কৰি গোপন বা তথ্য চুৰি কৰিব পাৰে। সুৰক্ষিত থাকিবলৈ হোৱাটছএপৰ মিডিয়া অটো ডাউনলোড অপশ্যনটো বন্ধ কৰি ৰাখক আৰু কোনো কাৰণত নিজৰ OTP বা UPI পিন কাৰো সৈতে শ্বেয়াৰ নকৰিব। যদিহে কোনোবা প্ৰবঞ্চনাৰ বলি হয়, তেন্তে পলম নকৰি 1930 নম্বৰত কল কৰক অথবা চৰকাৰী চাইবাৰ ক্ৰাইম পৰ্টেলত অভিযোগ দাখিল কৰক। এই হোলীৰ ৰঙৰ সৈতে খেলাৰ লগতে নিজৰ কষ্টোপাৰ্জিত ধন সুৰক্ষাৰ প্ৰতিও সজাগ হৈ থাকক। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। টেঙানীত খৰাংসদৃশ পৰিৱেশ, পানীৰ অভাৱত শুকাইছে চাহগছ, দিশহাৰা 2000 খেতিয়ক। গোলাঘাট জিলাৰ সৰুপথাৰ টেঙানী অঞ্চলত বিগত 6 মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ প্ৰায় 42খন গাঁৱৰ 2000 চাহ খেতিয়কৰ একমাত্ৰ জীৱিকাৰ পথ চাহ খেতি এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পথত। পানীৰ অভাৱত বিঘাই বিঘাই চাহগছ শুকাই যোৱাৰ লগতে সাঁচি গছ আৰু তামোল পুলি মৰহি যাবলৈ আৰম্ভ কৰিছে। উপায়বিহীন হৈ কৃষকসকলে এতিয়া বৰষুণৰ কামনাৰে চাহ বাগিচাতে পূজা অৰ্চনা কৰিবলগীয়া হৈছে। খেতিয়কসকলে জনোৱা মতে টেঙানী অঞ্চলৰ পৰা বছৰি প্ৰায় 15 লাখ কেজি কেঁচা চাহ উৎপাদিত হয়, যিটোৱে স্থানীয় অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ। কিন্তু এইবাৰ দীৰ্ঘদিনীয়া খৰাঙৰ বাবে খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। অঞ্চলটোত কোনো চৰকাৰী জলসিঞ্চন বা পানী যোগান ব্যৱস্থা নথকাৰ বাবে পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। চৰকাৰে এই দুৰ্যোগৰ সময়ত বিশেষ পানী যোগান আঁচনি বা আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকক সহায় কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 2 মাৰ্চ 2024 সোমবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে প্ৰখৰতা বৃদ্ধি পাব আৰু গৰম যথেষ্ট অনুভৱ হ'ব। বৰ্তমানৰ আগজাননী অনুসৰি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 5:44 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:27। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নাগপুৰত ভয়ংকৰ বিস্ফোৰণ, গোলাবাৰুদ কাৰখানাত 17জন শ্ৰমিকৰ মৃত্যু। মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ কাটুল তালুকত অৱস্থিত এখন গোলাবাৰুদ নিৰ্মাণকাৰী প্ৰতিষ্ঠানত দেওবাৰে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। SBL এনাৰ্জি লিমিটেড নামৰ এই কোম্পানীটো ডিটনেটৰ প্ৰস্তুত কৰি থকাৰ সময়তে পুৱাই এই দুৰ্ঘটনাটো ঘটে। বিস্ফোৰণটো ইমানে শক্তিশালী আছিল যে ইয়াৰ ফলত থিতাতে 17জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে 18জন গুৰুতৰভাৱে আহত হয়। আহতসকলক উন্নত চিকিৎসাৰ বাবে নাগপুৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে একাংশৰ অৱস্থা সংকটজনক হোৱা হেতুকে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী আৰু NDRFৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কোম্পানীটোৰ চৌহদত সিঁচৰিত হৈ থকা ধ্বংসাৱশেষৰ তলত আৰু বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্তসকলক যাৱতীয় সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰভাৱ, ভাৰতে পুনৰ ক্ৰয় কৰিব পাৰে ৰাছিয়াৰ তেল। আমেৰিকা আৰু ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা সামৰিক সংঘাতে বিশ্বৰ শক্তি বজাৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিশেষকৈ ইৰাণে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াৰ খবৰে ভাৰতৰ দৰে আমদানি নিৰ্ভৰ দেশসমূহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। উল্লেখযোগ্য যে ভাৰতৰ খাৰুৱা তেলৰ প্ৰায় 50% আৰু LPG গেছৰ এক বৃহৎ অংশ এই পথেৰে আহে। এই পথটো দীৰ্ঘদিন ধৰি বন্ধ হৈ থাকিলে ভাৰতে বিকল্প হিচাপে পুনৰ ৰাছিয়াৰ পৰা অধিক পৰিমাণে তেল আমদানি কৰিবলগীয়া হ'ব পাৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। যদিও ভাৰতৰ ওচৰত বৰ্তমান 10 দিনৰ বাবে পৰ্যাপ্ত তেলৰ ভাণ্ডাৰ মজুত আছে, তথাপিও আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধিয়ে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ বজাৰত ৰাছিয়া এক বিকল্প হ'ব পাৰে, যদিও প্ৰাকৃতিক গেছৰ যোগান ব্যাহত হ'লে ভাৰতে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বৰ্তমানৰ ভাৰত চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ বিকল্প উৎসৰ সন্ধান চলাইছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। এছিয়ান বক্সিং চেম্পিয়নশ্বিপ, লাভলিনা আৰু নিখাত জৰিনৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা। অহা 28 মাৰ্চৰ পৰা 11 এপ্ৰিললৈ মংগোলিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে 20জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰিনে এই দলটোৰ নেতৃত্ব দিব। পাটিয়ালাত অনুষ্ঠিত এমহীয়া নিবিড় মূল্যায়নৰ অন্তত ভাৰতীয় বক্সিং ফেডাৰেশ্যনে এই চূড়ান্ত তালিকা প্ৰকাশ কৰে। অসমৰ গৌৰৱ লাভলিনাই 75 কেজি ওজনৰ সাহত আৰু নিখাত জৰিনে 51 কেজি ওজনৰ সাহত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মহিলাৰ দলটোত অলপতে স্পেইনত সোণৰ পদক জয় কৰা প্ৰীতি, অৰুন্ধতী চৌধুৰী আৰু অংকুচিতা বড়োৰ দৰে তাৰকা বক্সাৰসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। পুৰুষৰ শাখাত বিশ্ব বক্সিং কাপৰ সোণৰ পদক বিজয়ী শচীনৰ লগতে আকাশ আৰু দীপকৰ দৰে অভিজ্ঞ বক্সাৰ দেশক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতাখন কমনৱেলথ আৰু এছিয়ান গেমছৰ বাবে পোনপটীয়া যোগ্যতা অৰ্জনৰ পথ হোৱাৰ বাবে খেলুৱৈসকলৰ বাবে ই অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাফা খামেইনি। ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া এয়াৰ ষ্ট্ৰাইকত ইৰাণৰ শক্তিশালী ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছতে তেওঁৰ দ্বিতীয় পুত্ৰ মুস্তাফা খামেইনিক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হৈছে। 28 ফেব্ৰুৱাৰীত তেহৰাণত থকা খামেনিৰ কাৰ্যালয়ত হোৱা এই ভয়ংকৰ আক্ৰমণত 86 বছৰীয়া নেতাগৰাকীৰ মৃত্যু হয়, যাৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ইৰাণ চৰকাৰে ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি 40 দিনীয়া ৰাষ্ট্ৰীয় শোকৰ ঘোষণা কৰে। 1969 চনত জন্মগ্ৰহণ কৰা মুস্তাফা খামেনি ইৰাণ ইৰাকৰ যুদ্ধৰ এজন অভিজ্ঞ সৈনিক হোৱাৰ লগতে দেশৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে তেওঁ অত্যন্ত সুসম্পৰ্ক আছে। যদিও তেওঁ পূৰ্বে কোনো আনুষ্ঠানিক চৰকাৰী পদত নাছিল, তথাপিও পিতৃৰ শাসনকালত তেওঁ নেপথ্যৰ পৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল। অৱশ্যে 1979 চনৰ বিপ্লৱৰ মূল আদৰ্শৰ বিপৰীতে বংশানুক্ৰমিকভাৱে ক্ষমতা হস্তান্তৰ কৰাক লৈ দেশখনৰ একাংশৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটিছে। বৰ্তমানৰ এই যুদ্ধসদৃশ পৰিৱেশত মুস্তাফাৰ নেতৃত্বত ইৰাণে কি পদক্ষেপ লয় তাৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।